হাবিবি কাম টু ডুবাই, ইয়া স্বপ্নৰ মায়ানগৰী চহৰ ডুবাইৰ আজিৰ আমাৰ ব্লগ ভিডিঅ'টো ইয়া আপোনাৰ এৰোপ্লেনৰ ভিতৰৰ দৃশ্য। তো আজিৰ ভিডিঅ'টো হ'ব ডুবাইলৈ যাত্ৰা ট্ৰিপ। তো আমাৰ বহুতৰে মনত প্ৰশ্ন উঠে, ডুবাই কিয় ইমান ধুনীয়া চহৰ। ডুবাই আজিৰ দিনত বিশ্বৰ অন্যতম ধনী আৰু উন্নত চহৰ হিচাপে পৰিণত হৈছে। তাৰ কাৰণ বহুতো। ইয়া আৰব এমিৰেটৰ প্লেন হয় UAE-ৰ। ডুবাই ইমান কিয় ধনী? ইয়াৰ কেইবাটাও কাৰণ আছে। তেলৰ সম্পদ সিহঁতৰ আছে, ভিজনাৰী লিডাৰশ্বিপ, টুৰিজম, আৰ্কিটেকচাৰ, আপোনাৰ টেক্স ফ্ৰী ইকনমি কাণ্ট্ৰি হয়, টেকন'লজিজ ইনভেশ্যন। ডুবাই চৰকাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, স্মাৰ্ট চিটি প্ৰজেক্ট, ফ্লেক্সিং টেক্সি আদিৰ দৰে নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছে। আপোনাৰ তাৰপিছত আমাৰ যে ডুবাই চেহেৰটা আছে, তাৰ ৰাস্তা ঘাটবিলাক বহুত ধুনীয়া হয়। ইয়াৰ চাওক মৰুভূমি। ডুবাইত আপোনাৰ যিজন শাসক আছে তেওঁৰ নাম হ'ল শ্বেখ মহম্মদ বিন ৰাছিদ আল মাকতুম। তেওঁৰ অৱদান ডুবাইক মৰুভূমিৰ পৰা এক বিশ্ববিখ্যাত আধুনিক চহৰলৈ ৰূপান্তৰণ কৰিলে। ভিজনাৰী ডেভেলপমেণ্ট তেওঁৰ সপোন আছিল। ডুবাই তেলক নিৰ্ভৰ নহয়, জ্ঞান, বাণিজ্য, পৰ্যটন আৰু প্ৰযুক্তি নিৰ্ভৰ হ'ব লাগিব বুলি তেওঁৰ দৃষ্টিভংগী আছে। তেওঁৰ এই দৃষ্টিভংগীৰ ফলত ডুবাইৰ আজিৰ দিনত বুৰ্জ খলিফা, প্লেম জুমেইৰা, ডুবাই মেট্ৰ', ডুবাই মল, এক্সপ' চিটি সকলো সম্ভৱ হৈছে। এডুকেশ্যন টেকন'লজি দি তেওঁৰ স্মাৰ্ট ডুবাই প্ৰজেক্ট আৰম্ভ কৰিছিল, যাতে ডুবাই সম্পূৰ্ণ ডিজিটেল আৰু AI চলিত চহৰ হ'ব পাৰে। তেওঁৰ নেতৃত্বত মহম্মদ বিন ৰাছিদ স্পেচ চেণ্টাৰ খোলা হৈছিল, য'ত ডুবাইৰ নিজস্ব উপগ্ৰহ, ছেটেলাইট আৰু মহাকাশ অভিযান আৰম্ভ হৈছিল। হিউমেনিটেৰিয়ান ৱাৰ্ক কৰিছিল। সি পয়েটছ ৰাইটাৰো হয়। তেওঁৰ মূল সপোন আছিল আমাৰ লক্ষ্য ডুবাইক কেৱল মধ্যপ্ৰাচ্যত নহয়, সম্পূৰ্ণ বিশ্বত উন্নত চহৰ হিচাপে আগবঢ়োৱা। আপোনাৰ ডুবাই যিটো আছে, ডুবাইত ক'বলৈ গ'লে ডুবাইত আপোনাৰ ক্ৰাইম নহয়। ইয়াৰ কেইবাটাও কাৰণ আছে। কঠোৰ আইন আৰু কঠোৰ শাস্তি, কঠোৰ পুলিচিং আৰু ল'ৰ ৰুটিন পৰ্যবেক্ষণ, কঠোৰ ভিছা ইমিগ্ৰেশ্যন নিয়ন্ত্ৰণ, অৰ্থনৈতিক সুযোগ আৰু উচ্চ আয় আপেক্ষিক। ডুবাইৰ শেষৰ লাইফষ্টাইলবিলাক চালে মানে লাক্সাৰী লাইফষ্টাইল অফ শেখৰ। এয়া চাওক কিমান ধুনীয়া ডুবাইৰ ৰাস্তা ঘাট। শেখৰ ৰয়েছ, ফেৰাৰী, বাজেটি, লাম্বাৰগিনি, MC লাৰেন, বেণ্টেলি, মেভেক্স, প্ৰায় সকলো মডেলৰ গাড়ী আছে। প্ৰাইভেট জেটো আছে, গ'ল্ড প্লেনেট, ডায়মণ্ড ডিটেইলছ থকা গাড়ীও আছে সিহঁতৰ। ৰাজকীয় প্ৰসাদ আৰু বাসস্থানো আছে। আৰু ডুবাইৰ শ্বেখবিলাক ঘোঁৰা আৰু পশু প্ৰেমো বহুত আছে। টেকন'লজি আৰু ইনভেশ্যন প্ৰেম। শ্বেখসকলৰ বিলাসিতা মানে কেৱল ধন নহয়, প্ৰযুক্তি আৰু ভিজনাৰী ইনোভেশ্যনো আছে। ফ্লাইং কাৰ, ড্ৰোন, টেক্সি, AI চিটি, এই সকলো প্ৰকাৰৰ পৰা তেওঁলোক ব্যক্তিগতভাৱে অনুপ্ৰাণিত আৰু সমাজ সেৱাও কৰে আৰু জনহিতৰ কাৰণে কাম কৰে শ্বেখসকলে। আৰু সামাজিক মাধ্যমতো উপস্থিত থাকে শ্বেখসকলৰ। গাড়ী শতাধিক, বিলাসবহুল ছুপাৰ কাৰ, জেট, ইয়াষ্ট, ব্যক্তিগত জেট আৰু ইয়াষ্ট, প্ৰসাদ, ডুবাই আৰু বিদেশৰ মহল, পশু প্ৰেম, ঘোঁৰা দৌৰ, ফেলচনী, একচনী জু, দান, শিক্ষা, স্বাস্থ্য দান, লাইফষ্টাইল, আধুনিকতা বা ঐতিহ্যৰ মিশ্ৰণ ডুবাইৰ শ্বেখসকল। গতিকে আপোনালোকে যদি UAE বা ডুবাইত আহিব বিচাৰে আহিব পাৰে। ডুবাই ভাল। বৰ্তমান পৃথিৱীৰ সকলো মানুহে ডুবাইলৈ ঢাপলি মেলিছে, মানে ডুবাইলৈ কাম কৰিবলৈ আহে। ইয়াৰ ডুবাইৰ যিটো ছিষ্টেম আছে ভাল হয়।
মানে ক'বলৈ গ'লে ক্ৰাইম নাই ডুবাইত। তো ডুবাইৰ যিটো হোটেল আৱাসন অফিচ সববিলাকে ভাল ডুবাই। বুৰ্জ খলিফা যিটো বনাইছিল ইয়া চাওক বুৰ্জ খলিফা। ইয়াত ডুবাইৰ গৌৰৱ আৰু বৰ্তমান 2025 পৰ্যন্ত বিশ্বৰ সৰ্বোচ্চ টাৱাৰ ডুবাইত হয়। 828 মিটাৰ উচ্চতা, 2715 ফিট, তলা হ'ল 163 তলা। নিৰ্মাণ আৰম্ভ হৈছিল 2004-ত, সম্পূৰ্ণ হৈছিল 2010-ত। খৰচ প্ৰায় $1.5 বিলিয়ন USD। তো ডুবাইৰ যিটো বুৰ্জ খলিফা ইয়া চাওক। আৰু এই ডুবাইৰ যিটো বুৰ্জ খলিফা আছে ইয়াৰ পাৰপজ আছিল হোটেল আৱাসন অফিচ অবজাৰভেশ্যন ডিক এট দ্য পপ ৰেষ্টুৰেণ্ট সকলোতে এই টাৱাৰতে আছে। ইয়া চাওক পানী ডুবাইৰ শাসক মানে স্বচ্ছ শাসন ব্যৱস্থা বৰ্তমান। ইয়াত দুৰ্নীতি ক'বলৈ গ'লে নাই, শাসকবিলাকৰ মানে অভাৱ নাই। সিহঁতৰ যিটো ভিজনাৰী মানে সপোন আজিকালি ইয়া চাওক। বৰ্তমান ডুবাইত যিটো টুৰিজিম আছে মানে বিদেশৰ সিহঁতৰ যিটো কলা ভাস্কৰ্য আছে বৰ্তমান পৃথিৱীত মানে সবেই আছে আহে ডুবাইত চাবলৈ আহে। ডুবাই মল, পাম জুমাই, বুৰ্জ খলিফা, বুৰ্জ আল আৰব, ডুবাই মাৰিনা বিশ্ববিখ্যাত এটা স্থান। মানে ডুবাইৰ যিটো সপোন আছিল ডুবাইৰ ইমাৰত লাইটিং আৰু সুৰক্ষিত পৰিৱেশ আছে ডুবাইত, সেইকাৰণে মানুহ আহে। ৰাতি ডুবাইৰ দৃশ্য মানে ডুবাই চহৰটো মানে এআইৰ দ্বাৰা মানে এআইৰ চিষ্টেম ব্যৱস্থা মানে চতুৰ্বাৰে CCTV লগোৱা ব্যৱস্থা আছে ডুবাইত। দি মিউজিয়াম অফ দ্য ফিউচাৰ ভৱিষ্যতৰ সংগ্ৰহালয়তে নিজে মহাকাব্যিক কলা ভাস্কৰ্য ইয়াত আছে। কিছুমান বিখ্যাত ভাস্কৰ্য উদাহৰণ এইটো। ডুবাই তো আপোনালোকে যদি ডুবাইলৈ আহিব বিচাৰে আহিব। আজিৰ আমাৰ ব্লগ ভিডিঅ'টো তো ডুবাই কেনেকুৱা আৰু ডুবাইত কি আছে বহুতো বস্তু দেখাব পৰা নাই। তো যিখিনি আমাৰ সম্ভৱ সেইখিনি আমাৰ ব্লগ ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আমাৰ যিটো ফেচবুক পেজ আছে সেইটো ফ'ল' কৰিব আৰু নতুন নতুন ভিডিঅ' চাব পাৰিব। চাওক কিমান সুউচ্চ বুৰ্জ খলিফা, আজি বিশ্ববিখ্যাত সুউচ্চ অট্টালিকা। তো আজিৰ ব্লগ ভিডিঅ' এইখিনিয়ে, ধন্যবাদ।